কিমান দিন আৰু কিমান দিন আছে কোনদিনা বাৰু শুনিম আজি জুবিন গাৰ্গে ন্যায় পালে বুলি। আস্থাৰে দমিত কৰা এই ব্যৱস্থা অৱহেলা নে দুৰ্বলতা? অমানিশাৰ আন্ধাৰত সোণাপুৰত সুৰৰ সুবাসত কোনোবাই উচুপি কান্দে নিঃশব্দে। সময় গতিশীল, এমাহ দুমাহকৈ ছমাহ, কিন্তু হয়তো জাষ্টিছ ফৰ জুবিন গাৰ্গ থমকি ৰ'ল। পথৰ দাঁতিত ওলমি থকা বেনাৰবোৰো মুষলধাৰে অহা বৰষুণত তিতি গ'ল। আৱেগিক মনুষ্যদলেও জিৰাইছে নে ভাগৰিলে তাৰ কোনো ঠিকনা নাই। ৰক্ষক যদি হয় ভক্ষক, ফাষ্ট ট্ৰেক আদালত যদি হয় শ্ল', কি হ'ব আমাৰ দুৰ্গতি? এই দিন, এই মাহ, এই বছৰ ক্ষোভেৰে উদ্দীপ্ত সেই জুইকুৰা জ্বলিয়েই থাকিল উমি। কাল ৰাত্ৰিৰ ধুমুহাই তছনছ কৰিলে সকলো, ৰজাক উৰুৱাই নিলে, ৰাজপাট উকা হৈ ৰল। সেই ধুমুহাই আকৌ উভতাই আনিবনে? এয়া মাথো দিবা স্বপ্ন। কিমান দিন ধৈৰ্য্যৰে সহ্য কৰিম? ন্যায় পামনে?